প্ৰিয় দৰ্শক, ভাৰত মাতা কি জয়। ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত আমি দুআষাৰমান কথা ক'বলৈ বিচাৰিছোঁ। গতিকে শ্ৰদ্ধাৰ ভাৰতপ্ৰেমী ৰাইজক এই সন্দৰ্ভত এই ভিডিঅ'টো চোৱাৰ কাৰণে আৰু শ্বেয়াৰ কৰাৰ কাৰণে প্ৰথমতে আমি অনুৰোধ ৰাখিছোঁ। যাহওক, ভাৰত আৰু পাকিস্তানৰ যুদ্ধ, লগে লগে ভাৰত আৰু চীনৰ যুদ্ধ, এই দুটা সংঘৰ্ষই ভাৰতক স্বাধীনোত্তৰ কালৰ পৰাই অতিকেই জুৰুলা কৰি আহিছে আৰু ভাৰতবৰ্ষক নানা ধৰণৰ অত্যাচাৰ কৰি আহিছে বুলি ক'ব লাগিব। গতিকে চীনৰ আৰু পাকিস্তানৰ এই যি কুমন্ত্ৰণা, এই কুমন্ত্ৰণাই ভাৰতবৰ্ষক বৰকৈ জুৰুলা কৰিছে। পাকিস্তানৰ আচলতে সক্ষমতা কি আছে? পাকিস্তান বুলিলে আমি এইটোৱে বুজোঁ যে পাকিস্তান মানে হ'ল সন্ত্ৰাসবাদীৰ মূল ঘাটি। পাকিস্তান মানে সন্ত্ৰাসবাদীৰ মূল ঘাটি। ইয়াত কোনো বেলেগ প্ৰশ্ন আহিব নোৱাৰে। তেওঁলোকৰ ভাৱ, আদৰ্শ, নীতি সকলোবিলাকতে কেৱল কুচক্ৰান্ত, কুমন্ত্ৰান্ত আৰু নানা ধৰণৰ অভিসন্ধি। তেওঁলোকৰ যি আদৰ্শ, এই আদৰ্শ একোৱে নাই। গতিকে ভাৰতৰ নিচিনা এখন শান্তিপ্ৰিয় দেশ, ভাৰতৰ নিচিনা এখন সমৃদ্ধিশালী দেশ, যিখন দেশ ভাৰতৰ ভিতৰত শক্তিত চতুৰ্থ স্থানত আছে, এই ভাৰতক তেওঁলোকে বাৰে বাৰে জুলুম কৰি থকা, বাৰে বাৰে ভাৰতৰ লগত, অথচ কাশ্মীৰৰ লগত যি সংঘৰ্ষ চলাই থাকে, এইটোৰ এটা ৰহস্য হ'ল কি যে চীনৰ লগত কুমন্ত্ৰণা কৰি তেওঁলোকে ভাৰতবৰ্ষক এটা যি উত্থান ভাৰতবৰ্ষৰ, এই উত্থানক তেওঁলোকে প্ৰতিহত কৰাৰ কাৰণে এটা কুমন্ত্ৰণা কৰি থাকে। গতিকে ভাৰতৰ যি বৰ্তমান উত্থান, ভাৰতৰ যি শক্তি, ভাৰতৰ যি সমৃদ্ধি, ভাৰতৰ যি গৌৰৱ, ভাৰতৰ যি বিশ্বৰ 195খন দেশৰ লগত যি আন্তঃৰাষ্ট্ৰীয় যি বা গ্ল'বেলি যিটো ভাৰতবৰ্ষৰ মান সন্মান, বিশেষকৈ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীদেৱৰ নেতৃত্বত যি ভাৰতবৰ্ষৰ এটা উত্থানমুখী, আমি উন্নতি মুখৰ এটা পৰিৱেশ দেখিছোঁ, এই পৰিৱেশত পাকিস্তান আৰু চীনৰ বৰকৈ চকু পুৰিছে। এইটোৱে হ'ল তেওঁলোকৰ লক্ষ্য। তেওঁলোকৰ লক্ষ্য এইটো যে ভাৰতক যিকোনো প্ৰকাৰে ধ্বংস কৰিব লাগে, ভাল উপায়ে নহয়, বেয়া উপায়েৰে। গতিকে আমি ভাৰতবৰ্ষৰ যিসকল সচেতন নাগৰিক, এই নাগৰিকসকলে ভালদৰে উপলব্ধি কৰিব লাগে যে পাকিস্তান আৰু চীন ভাৰতৰ প্ৰধান শত্ৰু। স্বাধীনোত্তৰ কালৰ পৰা তেওঁলোকে ভাৰতক যি ধৰণৰ কূট কৌশল কৰি নানা ধৰণৰ অশান্তিৰ সৃষ্টি কৰিছে, এই কথা ভাৰতে কেতিয়াও নাপাহৰে। কিন্তু তাৰ মাজতে এটা প্ৰশ্ন হ'ল যে আমেৰিকাৰ যি ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে, গতিকে তেওঁ যি ধৰণৰ পাকিস্তান আৰু ভাৰতৰ সংঘৰ্ষৰ মাজত সোমাই যুদ্ধবিৰতি বুলি ঘোষণা কৰিলে, এইটো এটা ৰহস্যজনক কথা। আৰু ভাৰতে এই কথাত মান্তি হৈ কিছুদিন যুদ্ধবিৰতি কৰাটোত অকল ভাৰতবাসীয়েই নহয়, বিশ্বৰ সকলো দেশে স্তম্ভিত হৈছে যে ইমান এটা অত্যাচাৰৰ পিছতো পাকিস্তানক ভাৰতে কিয় এটা উচিত শিক্ষা নিদিয়ে। অপাৰেশ্যন সেন্দুৰত মানিব লাগিব যে অপাৰেশ্যন সেন্দুৰত ভাৰতৰ এজনী অগ্ৰগণী আগশাৰীৰ যি আকাশমাৰ্গত যুদ্ধ কৰা মহিলা কৰ্ণেল সুফিয়া কুৰেশ্বি, তেওঁক আমি চেলুট জনাব লাগিব। এইকাৰণে যে তেওঁৰ নেতৃত্বত, তেওঁৰ সাহসত অপাৰেশ্যন সিন্দুৰ অতি নিখুঁতভাৱে এটা স্বীকৃতি পাইছে আৰু অতি নিখুঁতভাৱে জয়লাভ কৰিছে।
যথেষ্ট ধৰণৰ পাকিস্তানী সৈন্য আৰু পাকিস্তানৰ সম্পত্তি ধ্বংস কৰিবলৈ সক্ষম হৈছে। কিন্তু তাৰ পিছত স্তম্ভিত হোৱাটো ভাৰতে কিবা ভয়ৰ কাৰণে নে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেৰ যিটো হস্তক্ষেপ তাতে সন্মান জনাই এইটো কৰিলে, এইটো অৱশ্যে চিন্তাৰ বিষয়। তাৰপিছত কিন্তু পাকিস্তানে 24 ঘণ্টা নহওঁতে পুনৰাই ভাৰতক আক্ৰমণ কৰিলে। কিন্তু তথাপিও ভাৰত এতিয়া নিমাতীয়। ঠিক এনে সময়তে চীনে কি কৰিলে যে পাকিস্তানৰ লগত সংঘৰ্ষ লগাৰ পিছতে চীনে আহি কি কৰিলে, অৰুণাচল প্ৰদেশৰ 29টা ঠাইত তেওঁলোকে তেওঁলোকৰ ভাষাত নামাঙ্কিত কৰিলে যে সেই অঞ্চলবিলাক তেওঁলোকৰ। অৰ্থাৎ পাকিস্তানৰ লগত যুদ্ধ লাগিলে চীন জাগ্ৰত হৈ উঠে, চীনেও ভাৰতক আক্ৰমণ কৰাৰ চেষ্টা কৰে। অৰ্থাৎ কথাটো এনেকুৱা হৈছে যে পাকিস্তানত যদি চৰ্দি কাহ হয় তেতিয়াহ'লে চীনত জ্বৰ উঠে। অৰ্থাৎ তেওঁলোকৰ এটা গোপন মিত্ৰতা আছে, যি মিত্ৰতাটোৱে সদায় ভাৰতক অন্যায় কৰি আহিছে। গতিকে এনেহেন পৰিপ্ৰেক্ষিতত আমি ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক শলাগ ল'ব লাগিব তেওঁৰ স্থিতিৰ কাৰণে আৰু উন্নতি মুখৰ যি আমাৰ ভাৰতবৰ্ষৰ প্ৰগতি তাৰ কাৰণে, আৰু ধন্যবাদ দিব লাগিব, চেলুট দিব লাগিব আমাৰ সাহসী মহিলা কৰ্ণেল সুফিয়া কুৰেশ্বি মহোদয়াক। আৰু ভাৰত মাতাক আমি সদায় সেৱা জনাব লাগিব যাতে ভাৰত অতি সুন্দৰভাৱে উন্নতিৰ জখলাত উঠি যায় আৰু কোনো দেশে যাতে ভাৰতক আক্ৰমণ কৰিব নোৱাৰে, অন্যায় কৰিব নোৱাৰে, ভাৰতবাসীৰ যাতে সদায় মংগল হয়, তাৰে কামনাৰে আমি ভিডিঅ'টোৰ সামৰণি মাৰি এৰিছোঁ। ধন্যবাদ।